guys, welcome to my YouTube channel. তো আজি অন্য এটা ভ্লগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আসলে মই এতিয়া এফালে আইতাৰ ঘৰলৈ যাব লৈছোঁ, কিয়নো মানে আজি নখা পাতিছে, তেওঁলোকৰ তো মাতিছে, তো তাত এতিয়া খানা হ'ব, ডবল খানা। তো ভিডিঅ'টো এতিয়ালৈকে যদি চাই আছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিয়ক, আৰু যদি চেনেলটো আপুনি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনাৰ ভাইটি বুলি ভাবিয়ে ছাবস্ক্ৰাইবটো কৰি দিয়ক। ऐसे में बड़ा सख्त लौंडा हूं। ৰ'ব প্ৰথম কথা বন্ধুসকল, ভিডিঅ'টো এতিয়া মই ৰাতি বনাইছোঁ, কোৱালিটিটো ইমান ভাল নাহিব, তাকে চৰি। তো বোলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাইনেলি গাইছ আহি আছোঁ। এইখন দেখিছে জপনা এখন মানে মাৰি থ'ব লাগিব, যিহেতু মানে এইটো চুৰটো আহি যাব পাৰে ন, মানে ফাইনেলি গাইজ আহি এতিয়া আইতাৰ ঘৰ পালোহি। এতিয়া আইতা আৰু ককাই এখন কিবাকিবি এখন কৰি আছে, নেজানো কি মানে আগৰ দিনৰ কিবাকিবি বুলি জানো, এখন পৰম্পৰাগত কিবা নীতি নিয়ম। তাকে আমাৰ আজি মেইন বস্তুটো হৈছে যে পনীয়া বস্তুটো জানেই, তাই সাজ আহোম ল'ৰা হয়, তাকে এইটো ইয়াত সাজ থৈ দিছে, চাগে আছেনে নাই। অ' ভাই ফুল হৈ আছে, लेकिन यार यहाँ में पिघल তাকে আজি মজা লাগিব, তাকে অলপমান খাব লাগিব। আহোমৰ পোৱালি যিহেতু অকণমান এইটো হেৰি কৰিব লাগিব, আপুনি দেখিছে। নাচ বন্ধুসকল, খানা চানা খাই মেলি এতিয়া বৰ্তমান ঘৰ পালোহি। তাকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিয়ক, আৰু মোৰ আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক।